এটা কথা স্পষ্ট, আমি ইউপিপি দলৰ তৰফৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে দুটা সমষ্টিত আমাৰ নিজাববীয়া আমাৰ দলৰ তৰফৰ পৰা আমি দুজন ব্যক্তিক প্ৰক্ষেপ কৰিছোঁ কেণ্ডিডেট হিচাপে, প্ৰাৰ্থী হিচাপে। আমাৰ মংগলদৈ প্ৰদীপ কুমাৰ দৈমাৰী ডাঙৰীয়া আৰু আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ দলীয় সভাপতি তেখেত ইউজি ব্ৰহ্ম ডাঙৰীয়াক আমি প্ৰক্ষেপ কৰিছোঁ। ইতিমধ্যে ঘোষণা কৰা হ'ল, প্ৰক্ৰিয়াও আৰম্ভ কৰা হ'ল, ইলেকশ্যন ষ্টিয়াৰিং কমিটি বনোৱা হ'ল, জিলা পৰ্যায়ত বনোৱা হ'ল, প্ৰাইমাৰী লেভেলত আৰু ব্লক লেভেলত কৰা হ'ল। সম্পূৰ্ণ আমাৰ নিৰ্বাচনী কাৰণে আমাৰ দলীয় আমাৰ কেণ্ডিডেটক জিকাবৰ কাৰণে যিটো প্ৰক্ৰিয়াৰ প্ৰয়োজন আছিলে সেইখিনি আমি প্ৰায় সম্পাদন কৰিলোঁ। গতিকে জাষ্ট আপোনালোকে যাব লাগে, গাঁৱে গাঁৱে যাব লাগে, গাঁৱে গাঁৱে আমাৰ ৰাইজক আকৃষ্ট কৰিব লাগিব আৰু আমাৰ দলক আমি কিয় ভোট দিব লাগে সেই কথাখিনি ৰাইজৰ মাজত আমি অৱগত কৰিব লাগিব। এতিয়া কথা হ'ল মূল প্ৰতিদ্বন্দ্বী হিচাপে বহুত দল ইয়াত থাকিব। আমাৰ ইয়াত মানে নেশ্যনেল পাৰ্টি, ৰিজনেল পাৰ্টি সকলোৱে দলবিলাকে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব। তো ইয়াত 7জন 8জন তেনেকৈ হয়তো কেণ্ডিডেট থাকিব। আৰু ইয়াৰ ভিতৰত আমিও মানে ৰাইজৰ মাজত সোমাই আমাৰ দলীয় প্ৰাৰ্থীক জিকাবৰ কাৰণে আমি কামটো কৰিব লাগিব। এইখিনি আপোনালোকে মনে প্ৰাণে আপোনালোকে কাম কৰিব আৰু আমি আশা কৰিছোঁ যে আগন্তুক লোকসভা নিৰ্বাচনত 8 নং মংগলদৈ সমষ্টিত আমাৰ দলীয় প্ৰাৰ্থী প্ৰতিনিধিত্ব আমি জিকিবলৈ আমি সক্ষম হ'ম। কাৰণ ইয়াত বহুত অংক আমি দেখিবলৈ পাইছোঁ। আজিৰ তাৰিখত গোটেই অসমৰ যিটো ৰাজনীতি পৰিৱেশ, ইয়াত মেইন পাৰ্টি হিচাপে নেশ্যনেল পাৰ্টি দুটা আছে, ইয়াত বিজেপি আছে আৰু কংগ্ৰেছ আছে। তো বিজেপি আৰু কংগ্ৰেছৰ ওপৰত ৰাইজে মহভংগ হৈছে। আমাৰ মংগলদৈ সমষ্টিৰ মংগলদৈ সমষ্টিত ইয়াত বিজেপিৰ MP হিচাপে বিগত দিনত তেখেত আমাৰ ৰমেন ডেকা ডাঙৰীয়া নিৰ্বাচিত হৈ গৈছিলে। সকলো মংগলদৈ বাকী ৰাইজে, এই সমষ্টিৰ বাকী ৰাইজে তেখেতক জিকাই পেলাই কিবা এটা আশা কৰিছিলে যে উন্নয়ন হওক, আমাৰ অঞ্চলত সকলো পৰ্যায়ৰ উন্নতিৰ কাৰণে সকলোৱে কামনা কৰিছিলে। কিন্তু দেখা গ'ল যে বিজেপিৰ যিটো কেণ্ডিডেট তেওঁলোকে ৰাইজৰ আশা অনুসাৰে তেওঁলোকে কামটো কৰিব পৰা নাই। তো ৰাইজে বিকল্প বিচাৰিছে। এতিয়া কংগ্ৰেছৰ কথা আহি গ'ল। কংগ্ৰেছৰ বিগত 15টা বছৰত তেওঁলোকৰ ৰাজত্ব আছিলে। এই গোটেই অসমত তেওঁলোকৰ শাসন কালৰ কি হৈছে কি হোৱা নাই চবেই জানে। গতিকে এটা বিকল্প হিচাপে ৰাইজে বিচাৰিছে আৰু আমাৰ মংগলদৈ সমষ্টিত বিকল্প হিচাপে নেশ্যনেল পাৰ্টি হিচাপে ইয়াত কংগ্ৰেছ আৰু বিজেপি আছিলে। এই দুটা পাৰ্টিত তেওঁলোকৰ কাম কাৰ্যৰ ওপৰত ৰাইজে মহভংগ হৈছে, আমনি লাগিছে। বিকল্প হিচাপে এতিয়া অসমত আকৌ এটা আঞ্চলিক দল আছিলে AGP। AGPৰ যিটো কাৰ্য তেওঁলোকে চবেই ৰাইজে এতিয়া বুজি পাইছে। তেওঁলোকৰ স্থিতিবিহীন যিটো ৰাজনীতি তেওঁলোকে কৰি আছে গোটেই অসমত। তেওঁলোকৰ ইছ্যুৰ ভিতৰত কোনোদিন মানে স্থিতি তেওঁলোকে সবলভাৱে তুলিব পৰা নাই। তো গতিকে ৰাইজে এতিয়া আঞ্চলিক দল হিচাপে গোটেই অসমতে আঞ্চলিক দলৰ প্ৰয়োজনীয়তা বোধ কৰিছে। গতিকে অসমত এটা শক্তিশালী আঞ্চলিক দল হিচাপে বিচাৰিছে আৰু সেই ক্ষেত্ৰত বিকল্প দল এতিয়া ৰাইজে বিচাৰি পোৱা নাই। এটাই মাত্ৰ আমাক দেখিবলৈ পাইছোঁ, ইয়াত UPPL দল এটা আছে, হয় এটা অঞ্চললৈ লৈ পেলাই UPPL জন্ম হৈছে। কিন্তু আগন্তুক দিনবোৰত গোটেই অসমত লিড ল'ব পৰা এটা আঞ্চলিক শক্তিশালী আঞ্চলিক দল হ'ব, এই কথাখিনি ৰাইজে এতিয়া বিচাৰ কৰিছে। আৰু সেই অনুযায়ী আমি আশা কৰিছোঁ যে মংগলদৈ লোকসভা সমষ্টিত আমাৰ লোকসভাৰ এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে বিকল্প হিচাপে UPP দলক আঁকোৱালি ল'ব আৰু আমাৰ দলক জিকাবৰ কাৰণে সকলোৱে কাম কৰিব। এই কথাখিনি আমি নিশ্চিত কৰক। আমাৰ দলীয় কৰ্মীবিলাকে আপোনালোকে ঘৰে ঘৰে যাওক, কামটো কৰক। নিশ্চিতভাৱে আমি মংগলদৈ সমষ্টিত জিকিবলৈ আমি সক্ষম হ'ম। আনফালেদি কোকৰাঝাৰ সমষ্টিৰ আমাৰ জিকাটো খাটাং হৈ গ'ল। কোকৰাঝাৰ সমষ্টিৰ আমাৰ জিকাটো খাটাং হৈ গ'ল। গতিকে কোকৰাঝাৰটো মই ক'ব বিচৰা নাই। কোকৰাঝাৰৰ দায়িত্ব কোকৰাঝাৰ সমষ্টিৰ দায়িত্ব ল'ব জিকাৰ কাৰণে। এতিয়া মংগলদৈ সমষ্টিৰ কাৰণে আপোনালোকৰ মংগলদৈ যিমান আমাৰ কৰ্মী, দলৰ কৰ্মী, বিভিন্ন দল সংগঠনৰ কৰ্মী আছে, মংগলদৈ সমষ্টিত আমাৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰী জিকাৰ আপোনালোকৰ দায়িত্ব। মই আপোনালোকক এই কথাকে অনুৰোধ কৰি যাব বিচাৰিছোঁ, যিটো UPPৰ দল আঞ্চলিক এটা দল, বিকল্প এটা অসমৰ দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। আগন্তুক দিনত আমাৰ যি নিশ্চিত। গতিকে আপোনালোকে মনে প্ৰাণে কাম কৰিব। মই আপোনালোকক এটা দায়িত্ব দিব বিচাৰিছোঁ যে মংগলদৈ লোকসভা সমষ্টিত প্ৰদীপ দৈমাৰী ডাঙৰ জিকাৰ কাৰণে আপোনালোকে মনে প্ৰাণে কাম কৰিব।